দেওবাৰ বজাৰত আহিলোঁ গাইছ মাছ কিনিবলৈ। এয়া দলঙৰ তল, বাইপাছৰ দলঙৰ তলত এইফালে মাছৰ বেপাৰী, এইফালে মাছ কিনিলোঁ মই 200 টকা কিলো। কি মাছ বোলে এইটো? ৰৌ মাছ কিনো। মই আকৌ খাব জানো, চিনি নাপাওঁ দেই গাইছ। এইয়া আনিলোঁ মই, দেখিছে? মই এতিয়া বাচিম, এই দুটা আনিছোঁ। জীয়া জীয়া দেখি পেলাই এনেকুৱাকৈ লৈ আহিলোঁ। মাছ ফ্ৰাই ৰেডি কৰি হৈয়ে গ'ল। লগতে এইফালে কাটি আছোঁ তিতা কেৰেলা লগত আলু। তাৰপিছত এইফালে বনাই আছোঁ মাছ আৰু কচু চব্জি। দেখাই আছোঁ ৰ'ব দেই বাহিৰত। এয়া হৈ গ'ল বৰকচু, এয়া বৰকচু, বিলাহী, মটৰ। আজি দুপৰীয়াৰ চব্জি। কাৰ্বি আংলঙৰ কচু, বৰকচু খাই খুব ভাল পাইছে বোলে নগাঁৱৰ মাহঁতে। সেইকাৰণে আৰু কচুৱে খাই থাকে বোলে সিহঁতে একদম মাছৰ লগত। 2 সাঁজ 3 সাঁজ খায়ো হেনো হেঁপাহে পলোৱা নাই। গতিকে আকৌ এয়া মাছ আনি লৈ মাছৰ লগত কচু বনাই আছোঁ। চাব এতিয়া মই মাছ আৰু কচু চব্জিখনৰ কিমান যে ধুনীয়া সোৱাদ হ'ব। মাছকেইটা দি দিয়াৰ পিছত খাব আৰু। মাছৰ কচু লগতে হৈ গ'ল মটৰ। মই খৰিত বনাই আছোঁ। ফাগুনৰ বতাহ ছাতিৰ লগতে কথা পাতি বনাই আছোঁ আৰু।